হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে মোৰ এটা ৰেচিপিৰ ওপৰত। ৰেচিপিটোত কি কি প্ৰয়োজন আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এয়া আমাৰ এইজনে পুৰা কলগছ কাটি আছে গৰুলে। তোমালে গাইজ ব'লক এতিয়া আমি নৰসিংহ পাত আনিবলৈ যাওঁ, লগতে গৰুজনী লৰাওঁগে। ব'ল শিলগাঁও ষ্টেচন চাওক। এইটো কি বনালে দেখিছে নাই? অলপ অলপ ওলাইছে। ব'লক এতিয়া আগতীয়াকৈ নৰসিংহ পাত আনি লওঁগৈ। আহি থাকক। আজিৰ ৰেচিপিটো কি হয় সকলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক, তেতিয়াহে গম পাব। ব'লা, গৰু চৰু লৰাই মেলি ল'লোঁ। নৰসিংহ নাই, ইমান কিডালি পালোঁ। তেওঁ আৰু এঠাইত পাওঁ নেকি, গৈ চাওঁ। এইফালে যায় বিলগাঁও ষ্টেচন। আমাৰ ঘৰলৈ এইফালে নামি কিমান দূৰ দেখিছ নাই? কিমান কষ্ট নামোতে। আকৌ পাত ছিঙিব হ'ব আৰু লাহেকৈ দেই। এইফালে এইফালে নৰসিংহ পাত পাই গ'লোঁ। এতিয়া ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এয়া আলু ধুইছোঁ। পুৰা আলুটো চফাকৈ ধুই ল'ম। হ'ব কাটা আৰু নিমখ অলপ সানি লৈ চালনীত মেলি থ'ম। 2 মিনিটমান ৰ'দত শুকুৱাই দিম। হৈ যাব। এইফালে আটা মঠু, অলপমান নিমখ দি ল'লোঁ। এইফালে আলু কাটি থোৱাখিনি নিমখ, পিঁয়াজ, কটা পিঁয়াজ, খুন্দা পিঁয়াজ, এইফালে নৰসিংহ পাত, মিক্স কৰি সানি ল'ম। এইফালে আটা গুৰি দিম, 2 চামুচ দিছোঁ মই। বিলাহী আলু বইল কৰিছিলোঁ, এয়া পিটিকিম। নৰসিংহ পাত, পিঁয়াজ সানি পেলাম, চব মিক্স কৰি একেলগে। আলু পিটিকাই 6টা মই ৰুটি বনাইছিলোঁ, চব ভাগ কৰি ল'লোঁ। এইটো ৰুটিটো শুকান আটা অলপ লগাই ল'লোঁ। এতিয়া বেলিম। এতিয়া এনেকৈ ৰুটিটোত
গোল কৰি ল'ম আলু দি। লৰাই আছো। এই আলু পৰাঠা হৈ গ'ল। ভালকৈ বনাব নাজানো, ফাৰ্ষ্ট টাইম বনাইছোঁ। এয়া পকৰি। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকৈ ভিডিঅ' দি যাম। এতিয়া বাই বাই।